थांनाय साननैसो आगोलाव सुक्लाय दैसानि दैया दैबाना सोमजिनानै निजारगाव फुजारफार्म गामियाव दैबाना सोमजिनानै गोबां लामाखौ सिफायलाङो। तामुलपुर जिल्लानि सिङाव थानाय नावखाथा हालामनि सुक्लाय दैसानि दैया हरखाबै साननैसो आगोलाव गोब्राब अखा हानायनि जाहोनाव सुक्लाय दैसानि सेराव थानाय निजारगाव फुजारफार्म गामियाव हरखाबै दै देरनानै गोदानै सिसि ब्लक लामा खालामनानै होनायखौ खुरखालाङो। दायो ओनसोलनि रायजो राजाया फोरमायनाय बादिब्ला थांनाय गोलाव बोसोराव दैबाना सोमजियाखैमोन होननानै बुंथियो। गामिनि सुबुंफोरा फोरमायनाय बादिब्ला माखासे जायगायाव माथावरि खोनानै दैखौ होबथानायनि जाहोनाव देग्लाय बोसोराव खनले खनले दैबाना सोमजिदों होननानै निजारगाव फुजारफार्म गामियाव रायजो राजाया फोरमायदों। दायो रायजो राजाया सोरखारनिसिम खावलायहरदों दि थाबैनो दैबानानिफ्राय रैखाथि मोननाय बायदि माथावरि खोनानै रैखाथि खालामनानै होनो थाखाय सोरखारनिसिम गुरैयै खावलायहरदों। बियाबनि एमएलए जलेन दैमारी, बियाबनि एमसिएलए रनेन्द्र नार्जारी आरो वाटार रिसोर्स बिफानखौ गुरैयै खावलायहरदों दैबानाजों भुगिनांनाय रायजो राजाया। निजारगाव কুজাৰপাম আৰু নাটকুছি কুজাৰপামৰ এই এৰিয়াটোত শুক্লা নদীৰ বাঢ়নী পানীয়ে যথেষ্ট অপকাৰ কৰিছে। আমাক জনসাধাৰণৰ খেতি বাতি নষ্ট কৰিছে, ঘৰ দুৱাৰ ভাঙিছে, এনেকুৱা হৈছে। কিন্তু নদীটোৰ কথা হ'ল কি যে পূবফালৰ ছাইডত মাথাউৰি বনাইছে আৰু কুজাৰপামৰ পৰা দক্ষিণ ফালৰ মাথাউৰি হৈছে, কিন্তু আমাৰ এইখিনিত মাথাউৰি হোৱা নাই। সেইকাৰণে বানপানীয়ে আমাৰ যথেষ্ট ক্ষতি কৰি আছে, ৰাইজে জনসাধাৰণে যথেষ্ট দুৰ্ভোগ ভুগিছে। সেইকাৰণে আমি চৰকাৰক জলসিঞ্চন বিভাগক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে কুজাৰপামৰ পৰা নিজাৰগাঁও এম ভি স্কুললৈকে ইয়াত কমেও 3 কিলোমিটাৰ মাথাউৰি যদি তেখেতসকলে আমাক বনাই দিয়ে তেনেহ'লে আমাৰ এই গাঁওখন এটা বানপানীৰ পৰা ৰক্ষা পৰিব। এয়া আমি ৰনেন নাৰ্জাৰী ডাঙৰীয়াক আমি এইটো অনুৰোধ কৰিছিলোঁ। আমি লগতে আমি পীযুষ হাজৰিকা ডাঙৰীয়া মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ কৰিছোঁ যে আমাৰ এই অঞ্চলৰ মাথাউৰিখিনি সম্পূৰ্ণ বনাই দি আমাৰ গাঁওখনক নিজাৰগাঁও ৰক্ষা কৰে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ EM মহোদয় শুক্লা চাৰভাঙৰ ৰনেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াই আমাৰ যিখিনি নিজাৰগাঁৱৰ পৰা নাটকুছিলৈকে যিখিনি CC ব্লকৰ ৰাস্তা দিলে, এই ৰাস্তাখিনি সুন্দৰভাৱে আমাক বনাই দিছে চৰকাৰৰ ফালৰ পৰা। কিন্তু শুক্লা নদীৰ বাঢ়নী পানীয়ে বানপানীয়ে ৰাস্তাটো মাজে মাজে ভাঙিছে। কিন্তু যদি এই ৰাস্তাটো আকৌ ভাঙি নষ্ট হৈ যায় তেনেহ'লে আমাৰ ৰাইজৰ আৰু দুৰ্ভোগ বেছি হ'ব। সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে ৰাস্তাখিনি PWDয়ে মেৰামতি কৰি দিয়ক আৰু লগতে মাথাউৰিটো হ'লে ৰাস্তাটো সম্পূৰ্ণৰূপে ৰক্ষা পৰিব। আমি ৰনেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াই যথেষ্ট ত্যাগ স্বীকাৰ কৰি আমাৰ ৰাইজক সহায় সহযোগ কৰি আছে। ৰাস্তাটো কালভাৰটো ছিঙি গৈছিল, তেখেতে একদিনৰ পিছতে লগে লগে ৰাস্তাটোত চেন গ্ৰেভেল ডাম্পাৰেদি পেলাই দি সেই সম্পূৰ্ণ ফিল আপ কৰি দিছে। আমি ৰাইজৰ তৰফৰ পৰা তেখেতক অশেষ ধন্যবাদ দিছোঁ। আৰু এনেকুৱা এজন যুৱ EMক আমাক লাগে, তেখেতক সঁচাকৈ ধন্যবাদ দিছোঁ। আমি ভৱিষ্যতে তেখেতে আগবাঢ়ি যাওক, তেখেতৰ লগত আমি ৰাইজ সদায় আছোঁ। আমাৰ সমস্যাটো হৈছে শুক্লা নদীৰ বানপানীয়ে আমি য'ত থিয় হৈ আছোঁ এতিয়া বৰ্তমান এইবিলাকত আমাৰ আগতে মানুহ আছিল, কিন্তু কথা হ'ল কি শুক্লা নদীৰ গৰাখহনীয়াই এইবিলাক সকলো শেষ কৰি নিছে। আমি চব পিছুৱাই গ'লোঁ পশ্চিম ফালে। এতিয়া এই শুক্লা নদীৰ যদি বাঢ়নী পানীৰ যিটো বানপানীৰ ব্যৱস্থা এইটো প্ৰতিৰোধ হয় তেনেহ'লে আমাৰ ৰাইজে উপকৃত হ'ব আৰু ৰাইজে যথেষ্ট সুবিধা হ'ব, ল'ৰা ছোৱালী স্কুলত যোৱাৰ কাৰণে সুবিধা। আমাৰ এই তামুলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় জলেন দৈমাৰী ডাঙৰীয়াক আমি এটা সময়ত ধন্যবাদ দিছোঁ যে বানপানীৰ সময়ত আমি তেখেতক ৰাতি 4টা বজাত ফোন কৰিছিলোঁ আৰু তেখেতে ফোন কৰাৰ লগে লগে ফোনটো তুলিছে আৰু মোক কৈছে দাদা কি হ'ল, কৈছে মানে আমাৰ বানপানী মোৰ তল গৈছে। আচ্ছা ঠিক আছে, মই বাৰু তেনেহ'লে আমাৰ চাৰ্কল অফিচত আলোচনা কৰিম, আপোনালোকে কি সহায় কৰিব চাওঁ বাৰু। তে এজন বিধায়কে সেই ৰাতি 4টা বজাত আমাৰ কুজাৰপামৰ ৰাইজৰ খবৰ লৈছে, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতকো অনুৰোধ জনাইছোঁ আমি যাতে আমাৰ মাথাউৰিটোৰ ব্যৱস্থাটো কৰাৰ কাৰণে সুবিধা কৰে। আৰু লগতে আমি আৰু এটা কথা ক'ব লাগিব যে আমাৰ গৰেশ্বৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মহোদয় মানস বৰা ডাঙৰীয়াক মই 3:30 বজাত ফোন কৰিছিলোঁ ৰাতি 27 তাৰিখে এই যোৱা বানপানীৰ সময়ত। তেখেতে ফোন তুলিছে, তেখেতে মোক কৈছে যে কি হ'ল। মই বোলো ছাৰ আমাৰ ইয়াতে বানপানীৰ তল গৈছে আৰু আপুনি এটা ব্যৱস্থা কৰিব লাগে, আপুনি চাব আহিব লাগে। তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰি তেখেতে ৰাতিপুৱাই চাব আহিছে, আহি আমাৰ এটা আহিব নোৱাৰিলে দলং এই কালভাৰ ভাঙাৰ কাৰণে তেখেতে আমাৰ সকলো খবৰ লৈ ইমিডিয়েট তেখেতে এনেকুৱা কৰিছে যে আমাৰ জনসাধাৰণে যাতে
ৰিলিফ পায় বা সুবিধা নহয় তাৰ ব্যৱস্থা তেখেতে সম্পূৰ্ণ কৰিছে। চাউল দাইল তেল আনকি ভুচি পৰ্যন্ত তেখেতে সম্পূৰ্ণ যোগান ধৰিছে আমাক। আমি আজি এই আপোনালোকৰ নিউজৰ জৰিয়তে আমি তেখেতক অশেষ ধন্যবাদ দিছোঁ আৰু লগতে যিসকল বিষয়ববীয়াই আমাক সহায় সহযোগিতা কৰিছে আমি সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। পূবপাৰে মাথৰি হৈছে অলৰেডি আমাৰ দক্ষিণ জাৰগাঁৱৰ কাষৰ পৰা একেবাৰে দিগপাৰ মোকলডোঙালৈকে এইপিনে মাথৰি সম্পূৰ্ণ হৈছে আৰু কুজাৰপাম বগৰীবাৰী চুপাৰ পৰাও দক্ষিণফালে মোকলডোঙালৈকে মাথৰি হৈছে। খালি আমাৰ এইখিনি মাথৰি চৰকাৰে বনোৱা নাই। এই নবনোৱাৰ কাৰণে আমাৰ বানপানীৰ সমস্যাটো বাঢ়ি গৈছে। এতিয়া শুক্লা নদীৰ পূবফালে নিজাৰগাঁও এমবেলৈকে যদি 3 কিলোমিটাৰ মাথৰিটো আমাক বনাই দিয়ে আৰু নদীৰ পূবপাৰেও যদি এইখিনি বনাই দিয়ে তেনেহ'লে এই অঞ্চলৰ ৰাইজ পৰম উপকৃত হ'ব। ইয়াকে কৈছোঁ মই। নমস্কাৰ। আমাৰ এই শুক্লা নদীৰ 3 চনৰ পৰাই মাথৰিটোৰ ব্যৱস্থা কৰা নাই। পানী হৈয়ে থাকে। নাটকুচি কুজৰপাম নিজৰ গাঁৱৰ সীমাত আমি আছোঁ। ইতিমধ্যে পূবফালে মাথৰি দিছে আমাৰ এইখিনি। গতিকে আমাৰ মহোদয় নৰেন্দ্ৰ ৰাজাৰিক ছাৰক আৰু ভৱেশ কলিতা মহোদয়ে আমাৰ এই মাথৰিটো নিৰ্মাণ কৰি দিয়ে। এই মোৰ ক'ব লগা এইখিনি। এতিয়া আমাৰ এই যিটো কুজাৰপামৰ সমস্যাটো বানপানীৰ গৰাখহনীয়া একচুৱেলি তাৰমানে পূবপাৰৰ মাথৰিটো অলৰেডি গোটেইখিনি হৈ গ'ল। হৈ যোৱাৰ বিনিময়ত গোটেই পানীখিনি তাৰমানে আমাৰ পশ্চিমফালে হেঁচা হৈছে। সেই গতিকে আমাৰ কি হ'ল গোটেই মানুহখিনিৰ আলয়থনি নোহোৱা হ'ল, অৱস্থাটো বেয়া হৈ গ'ল। তাৰমানে যদি আমাৰ এতিয়া পশ্চিম পাৰৰ মাথৰিটো 3 কিলোমিটাৰ যদি সম্পূৰ্ণ বনাই দিয়া হয় তেতিয়াহ'লে আমাৰ কোনো অসুবিধা নহয়। এইখিনি আমাৰ ক'ব লাগে।